কৰেও খন্দালে নামৰে পুখুৰী মাধৱদেউ বন্ধালে আলি আলিৰে ৰাতিতে ৰুলে কদম পুলি ভকতে জিৰাব বুলি অ' জিতাব এইবোৰনো কি লাড়ু বনাইছে একে মিঠা চিঠা নাই চুজি লাড়ু গালত অলপতো আৰু চেনি অকণ দিব লাগে এনেকেনো বাৰু খায় নেকি তাতে আজি ভাদৰ মাহৰ নাম সামৰণি অকণমানতো ভাল হ'ব লাগে বস্তুবোৰ হা ঠগহে চেনি দাম বেছি একেবাৰে অ' বৌ লাড়ু বেছি হৈ আছে নেকি বাৰু আমাৰ মানে ল'ৰাই খাই বিৰাট ভাল পায় এই দুটা দিবচোন আছে ঐ কোনো নহাৰ আগতে দিব মনে মনে নহ'লে মানুহবোৰে যি বোলে তাই খাইছেও ঘৰলৈ নিয়াৰহে চিন্তা কৃষ্ণ কৃষ্ণ মই নাজানো দেই আশীৰ্বাদ দিব আই মই আশীৰ্বাদ দিব জানো নেকি নাই নাই কিয় কৃষ্ণ চেষ্টা কৰোঁ বাৰু দেই তাই দুখ হ'লে নধৰিব আৰু কৃষ্ণ ধৰক সকলোৱে আঁঠু লওক নমো নমো নাৰায়ণ যিমানখিনি পাৰি তাতোকৈ কিঞ্চিত পৰিমাণে প্ৰসন্ন হয় হৰি কিছুমান নামঘৰ আৰু দেৱ দেৱীৰ মন্দিৰত পূজাৰীয়ে সেৱকী আগবঢ়োৱা দান বৰঙণি আৰু অৰিহণা অনুযায়ী আশীৰ্বাদ দিয়াৰ দৰে আজি তুমিও সেই দৃষ্টিৰে সকলোকে নাচাই ঐ জানকী বৌ কি চাই আছে সিবা ধৰক আজি মন খুৰু চাগে কিবা এটা আগবঢ়াক আকৌ ধৰক ধৰক সেয়া কৰ অঁ ৰাইজসকল আইসকল নাই হোৱা সেয়া লওক অ' কি আছিল বা অঁ তুমিও সেই দৃষ্টিৰে সকলোকে নাচাই যিমানখিনি পাৰি সোনকালে সকলোকে ধনে ধানে গৰুৱে ছাগলীয়ে মাহ হালধিৰ খেতিৰে উভৈ নদী কৰাই আগলৈও ইয়াতকৈ বেছি দান বৰঙণিৰ লগতে আশীৰ্বাদ দিওঁতাক যাতে অকণমান অৰিহণা আগবঢ়াব পাৰে তাৰ সমৰ্থবান কৰি তোলে আৰু কৃষ্ণ 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 অ' হৰি অ' ৰাম অ' ৰাম অ' হৰি কৃষ্ণ ইছৰাম আজি জীৱনত প্ৰথমবাৰ কাৰণে আশীৰ্বাদ দিছোঁ পাই নাজানো আৰু সকলোৰে মনোবাঞ্ছা পূৰণ কৰিব পাৰোঁ নাই অহা বছৰলৈ শিকিব লাগিব অন্তত ভাদ মাহৰ নাম সেৱাকেইটাত মানে ভাদ মাহত যিকেইটা মানে আপোনাৰ তিথি পৰে সেই তিথিকেইটাত যাতে মোক সেৱকী বুলি কিঞ্চিত সকলোৱে আৰু অৰিহণা আগবঢ়াই সেৱা এটা লয় আৰু কৃষ্ণ 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 হে ভগৱান মোলৈ চকু মেলি চাবা আৰু দেই কৃষ্ণ